धेमाजि जिल्ला सानजारि नोगोरनि तेलामाव सन्मिलित गणशक्ति अहमनि 14थि गायसनथाय सान फालिथाया जोबनानै थांबाय। धेमाजि जिल्लानि सिङाव थानाय तेलामनि मिसिं ख्रिस्टि भवनाव जानाय ब्लक कमिटि सन्मिलित गणशक्ति अहमनि बानजायनायाव सानसेनि हाबाफारिजों सन्मिलित गणशक्ति असमनि 14थि गायसनथाय सान फालिथायजों लोगोसे सुबुं माहारि थांनानै थानाय राहानि सायाव मावबादा लानाय जायो। मख'नो गोनांदि बीर बाहादुर लेम्बुनि आफाद सामलायनायाव बे मावबादाखौ बेखेवनानै होयो सन्मिलित गणशक्ति अहमनि नेहाथारि अदेबानि मिसिं अट'नमास काउन्सिलनि मावफुं सोद्रोमा नरेश कुम्बाङा। लोगोसेनो बे हाबाफारियाव फुंखा सुबुं महरै बाहागो लायो धेमाजि जिल्ला DRDA नि प्लेनिं एन्ड मनिटरिं मावख'गिरि कामाख्या प्रसाद बरुवाया। गुबुन फारसेथिं जनाय ब्लक कमिटि सन्मिलित गणशक्ति अहमनि नेहाथारि अच्युत दलेआ जानानै थांनाय हाबाफारिनि सोमोन्दै ओरैबायदि बुङो। যোৱা ইংৰাজী 2005 চনৰ 20 নৱেম্বৰ তাৰিখে সন্মিলিত গণশক্তি অসম দলটো গোৱামুখ চহৰত ভূমিষ্ঠ হৈছিলে আৰু এই লখিমপুৰ বিশেষভাৱে লখিমপুৰ ধেমাজি মাজুলী আৰু খদিয়াক এই পিছপৰা অঞ্চলটোক লৈ পেলাই ইয়াত থকা বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী জনজাতি জনগোষ্ঠীসকলে একেলগে যাৰ যিটো চৰকাৰৰ দ্বাৰা অৱহেলিত এই শ্ৰেণীটোৱে ঐক্যবদ্ধভাৱে এটা ৰাজনৈতিকভাৱে আৰু আগুৱাই যাবৰ কাৰণে ঐক্যবদ্ধ হৈছিলে আৰু এইটোৱে সেই দিনটোতে আছিল ঐতিহাসিক দিন এটা আছিলে এইটো 20 নৱেম্বৰ 2005 চন। গতিকে আজিৰ দিনটোত ভূমিষ্ঠ হোৱাৰ কাৰণে সন্মিলিত গণশক্তিৰ আমি এই হিচাপে প্ৰতিষ্ঠা দিৱস হিচাপে আজি আমি সন্মিলিত গণশক্তি জনাই ব্লক কমিটিয়ে ইয়াতে তেলাম কৃষ্টি ভৱন প্ৰাংগণত আমি উদযাপন কৰিছোঁ হাজাৰ হাজাৰ কৰ্মীক লৈ। আৰু ইয়াত যোগদান দিছে আমাৰ 15টা পঞ্চায়ত সমিতিৰ সভাপতি সম্পাদককে ধৰি পেলাই বিভিন্ন নিকায় নিগমসমূহৰ বিষয়ববীয়াসকলে আছে আৰু গঞা ৰাইজ ইয়াত উপস্থিত আছে। গতিকে সকলোকে আজিৰ দিনটোত আমি কি কাৰণে কেনেকৈ সন্মিলিত গণশক্তিয়ে ৰাজনৈতিক আন্দোলন এটা গঢ় দিব বিচাৰিছিলোঁ পুনৰ এই একে কথাকে আমি আকৌ আমাৰ ভিতৰত আলোচনা কৰিবৰ কাৰণে আজিৰ এই ঐতিহাসিক দিনটোত আমি আকৌ ঐক্যমত হৈছোঁ, ঐক্যবদ্ধভাৱে ওলাই আহিছোঁ। সন্মিলিত গণশক্তি অসমৰ বাগা নেতাবিলাকে বিজেপিত যোগদান দি আছে, ইয়াত ওপৰত আপুনি কি ক'ব? চাওক, তেনেকৈ কোনো এটা হেৰি নাই। দুই এজন বিশেষভাৱে দুজন মানুহ বিজেপিলৈ যোৱাৰ কাৰণে আমাক বিজেপিৰ পৰা সকলো মানুহে গণশক্তিৰ পৰা সকলো মানুহে যোগদান দিছে বুলি ভাবিছে। এইটো হ'ল আমাৰ প্ৰতিষ্ঠাপক সভাপতি ডাক্তৰ অনুজ পেগু ডাঙৰীয়া, বৰ্তমান ধেমাজিৰ বিধায়ক, তেখেতে গৈছে। তাৰপিছতে ভুৱন পেগু, বৰ্তমান জোনাইৰ বিধায়ক, তেখেতসকলে গৈছে। একচুৱেলি তেখেতসকলে আমাৰ গোটেই নীতি আদৰ্শ বা গোটেই মঞ্চটো এৰি পেলাই গৈছে সেইটো নহয়। তেখেতসকলে আৰু সন্মিলিত গণশক্তিৰ যি নীতি আদৰ্শ যি এজেণ্ডা, এই ৰাজনৈতিক এজেণ্ডাটোক আৰু এধাপ আগুৱাই নিবৰ কাৰণে নিয়াৰ স্বাৰ্থত তেওঁলোকে মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টীৰ লগত যোগ দি আমাৰ যিখিনি কৰণীয় কাৰ্যসূচী এজেণ্ডা সেই একে এজেণ্ডাকে তেওঁলোকে আগুৱাই নিয়াৰ স্বাৰ্থত আগবাঢ়ি গৈ আছে। গতিকে আমি এতিয়াও কোনোবাই যদি সোধে আমি তেখেতসকলে বিজেপি হৈছে, বিজেপিত একেবাৰে সোমাই গ'ল বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। তেখেতসকলে এই আমাৰ যিটো সন্মিলিত গণশক্তিৰ যি নীতি আদৰ্শ, যি সংবিধান আৰু কৰ্মসূচী, এই কৰ্মসূচীটোক বাস্তৱ ৰূপত সঁচা অৰ্থত তেওঁলোকে সংসদীয় বিধানসভা বা সংসদৰ মজিয়াত উপস্থাপন কৰিবৰ কাৰণে তেওঁলোকে সেই সুবিধা আমিয়ে গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকক আগবঢ়াই দিছোঁ। এই ক্ষেত্ৰত আমাৰ কোনো সন্দেহ নাই। আগন্তুক দিনত সন্মিলিত গণশক্তি অসমত প্ৰায় জনাই বিধানসভাৰ পৰা MLA টিকেট দিয়াৰ ব্যৱস্থা কৰিছে, পৰিকল্পনা কৰা হৈছিল। এইটো সময়ে ক'ব, কাৰণ আমি পৰিস্থিতিৰ দাস। এটা পৰিস্থিতিয়ে যিধৰণে যিফালে আমাক দিশ নিৰ্দেশনা দিব সেইফালে আমি কৰিম। কিন্তু যেনেকৈ নহওক আমি সন্মিলিত গণশক্তিয়ে আমাৰ নিজস্ব এটা কাৰ্যসূচী আছে, নিজস্ব এটা এজেণ্ডা আছে, কৰ্মসূচী সংবিধান আছে। ইয়াৰ পৰা আমি অকণমানো আমি বাহিৰত আমি নাযাওঁ, চিটিকি নপৰোঁ। সেই এজেণ্ডাক, এই নীতি আদৰ্শক ঊৰ্ধত তুলি ধৰি পেলাই আমি কিবা এটা পৰিস্থিতিত আমি ক'ৰবাত যাবলগীয়া হ'লেও আমি যাম।